36 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত চৰম লুণ্ঠন ৰাজ নিৰ্মাণৰ এমাহ নহওঁতেই সকলে এৰাইছে পথ ডাঙৰ খাই উঠিছে বিভিন্ন দল সংগঠন উচিত তদন্তৰ দাবী সুদূৰ ৰাজস্থানৰ আকাশ বতাহত মুখৰিত হল কাৰ্বিসকলৰ বৰ্ণিল পৰম্পৰাগত নৃত্যত জংকেদান এমুঠি ছাত্ৰৰ প্ৰয়াসত বহিৰাজ্য এখনত প্ৰতিবিম্বিত কৰিলে ঐতিহ্যপূৰ্ণ সংস্কৃতি কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকসকলৰ অৱস্থান ধৰ্মঘট স্মাৰক পত্ৰ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে 36 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত সংঘটিত এক বৃহৎ কেলেংকাৰী তথ্য পোহৰলৈ আহিছে নিৰ্মাণৰ এমাহ নহওঁতেই সকলে এৰাইছে পথ কাৰ্বি আংলং জিলাত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী স্বচ্ছ আৰু দুৰ্নীতিমুক্ত অসম গঢ়াৰ অংগীকাৰৰে ৰাজ্যৰ শাসনৰ গাদীত উপবিষ্ট হোৱা বিজেপি চৰকাৰৰ সময়তো দুৰ্নীতিমুক্ত অসম গঢ়াৰ অংগীকাৰেৰে ৰাজ্যৰ শাসনৰ গাদীত উপবিষ্ট হোৱা বিজেপি চৰকাৰৰ সময়তো দুৰ্নীতি অনিয়ম কোনো গুণেই কম হোৱা নাই চৰকাৰৰ দুৰ্নীতি বিৰোধী শূন্য সহনশীলতাৰ নীতিক সম্পূৰ্ণৰূপে বৃদ্ধাগুষ্ট দেখুৱাই একাংশ ঠিকাদাৰ তথা কোম্পানীয়ে লোকচক্ষু সন্মুখতেই অব্যাহত ৰখা ব্যাপক লুণ্ঠন ৰাজৰ এইসমূহ দৃশ্যই চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা তথা গঠিত কঠোৰ স্থিতিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে এই দৃশ্য নগাঁও ডিমাপুৰ সংলগ্ন 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰ্বি আংলং জিলাৰ লাংহিনৰ পৰা বকলীয়া ঘাটলৈকে এই 20 কিলোমিটাৰ পথ মেৰামতিৰ নামত ধাৰ্য কৰা হৈছে কিন্তু দৃশ্যসমূহ দেখিলে অনুমান কৰিব পাৰি যে কি হাৰে চলিছে লুণ্ঠন ৰাজ নিৰ্মাণৰ এমাহ নহওঁতেই এইদৰে সকলে এৰাইছে পথৰ বিভিন্ন অংশ প্ৰতি 20-25 মিটাৰৰ আঁতৰে এনে দৃশ্য এতিয়া সুলভ নিৰ্মাণ কাৰ্যত জড়িত তথা ঠিকাদাৰ নগাঁৱৰ জনৈক নাহাতাই সীমাহীন দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ ফলত পথছোৱা নিৰ্মাণৰ এটা মাহ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই সমস্ত পথছোৱাৰ আজস্ৰ ফাট মেলিবলৈ ধৰাত এতিয়া স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে যিটো এইটো 36 নং ৰাষ্ট্ৰীয় ঘাইপথ নগাঁৱৰ পৰা ডিমাপুৰলৈ যদিও এই ৰাস্তাটোৱে মণিপুৰলৈকে গাড়ী যায় কিন্তু এই ৰাস্তাটো যদি এনেকুৱা অৱস্থা হয় আজি বনোৱা একমাহ নহওঁতে যদি চপৰে এৰাই যায় গতিকে ইয়াত কিমান যে দুৰ্নীতি হৈছে এইটো উপলব্ধি কৰিব পাৰি গতিকে আমি সৰ্বানন্দ সোণোৱাল চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকে যিমানে জিৰ' টলাৰেঞ্চ কওক কিয়ে নকওক সেইটো তেওঁলোকৰ কথা অকল মুখেদি ক'লে নহয় কাম কৰি দেখুৱাওক অতি সোনকালে দুৰ্নীতিপৰায়ণ ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাওক তেওঁক ব্লেকলিষ্টেড কৰি দেখুৱাওক তেতিয়া আমি গম পাম যে শূন্য সহনশীলতা ব্যৱস্থা সৰ্বানন্দ সোণোৱাল চৰকাৰে লৈছে দেখিছে আপোনালোকে এই ৰাস্তাটো যিটো চফা কৰিছে এইটো নগাঁও টু ডিমাপুৰলৈ যোৱা এটা 36 নেশ্যনেল হাইৱে ৰোড এই যিটো মেৰামতি যিটো কণ্ট্ৰেক্টাৰে যিটো কাম কৰিছে আৰ বি কি কোম্পানী এটাই কৰিছিলে আমি অনুৰোধ কৰিছোঁ আমি আমাৰ অসম চৰকাৰৰ তথা দুৰ্নীতিমুক্ত চৰকাৰখনে যিটো পৰিৱৰ্তন আমি চৰকাৰ কৰিম বুলি অসমৰ শাসনভাৰ লৈছিলে অসমলৈ আহিছিলে তেওঁলোকে দেখিবলৈ পাইছোঁ পৰৱৰ্তী পৰ্যায়ত যে তেখেতসকলে দুৰ্নীতিটো ক্ৰমান্বয়ে কিছু আকৌ অলপ বাঢ়া যেন আমি অনুভৱ কৰিছোঁ গতিকে এই ৰাস্তাটো যিটো চফা কৰি গৈছে গতিকে এইটো আমি এইটো তথা আমাৰ PWD ডিপাৰ্টমেণ্টৰ আমাৰ পৰিমল চক্ৰ বৈদ্য মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে তেখেতে এই ৰাস্তাটো সোনকালে উচিত তদন্ত কৰি যে এটা বিহিত ব্যৱস্থা লয় আৰু বহিৰাগত যিটো কণ্ট্ৰেক্টাৰ এই কামটো কৰিছে এই তেখেতসকলৰ ওপৰত এটা বিহিত ব্যৱস্থা লৈ এই ৰাস্তাটো পুনৰ যাতে ভাল এটা দিশত যাতে ভালদৰে ৰিপেয়াৰিং কৰি ভালদৰে ৰাইজে অহা যোৱা কৰাত এটা ভাল সুস্থ সবল ৰাস্তা কৰি তোলে আৰু ইয়াত যিহেতু সহকাৰী ইয়াত চলি থাকে যিহেতু নগাঁও ডিমাপুৰ যোৱা ৰাস্তা বিভিন্ন ঠাইত বিভিন্ন জেগাত এনেকৈ হৈছে গতিকে আমি বকলীয়াঘাট আমি সচেতন যুৱক হিচাপে আমি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি মহোদয়ৰ ওচৰত আমি অনুৰোধ জনাইছোঁ আনহাতে নিম্নমানৰ কামেৰে লুণ্ঠন ৰাজ অব্যাহত ৰখা বনিয়াৰ বিৰুদ্ধে সৰব হৈ উঠিছে ছাত্ৰ সংগঠন জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে ছাত্ৰ সংগঠন আছুৱে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এনে দুৰ্নীতি আৰু লুণ্ঠন ৰাজৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব হাওৰা ঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাৰ্ট নিউজ ব্যক্তি এজনে নিজকে ক'ত প্ৰতিষ্ঠিত কৰিব সেয়া ডাঙৰ কথা নহয়
ক'ত নিজকে কি ধৰণে আৰু কেনেকৈ প্ৰতিষ্ঠিত কৰিব সেয়াহে ডাঙৰ কথা আৰু প্ৰতিষ্ঠিত যতেই নকৰক নিজৰ উপজা মাটিৰ সুগন্ধিক মানস পটত তথা নিজৰ লগত কঢ়িয়াই লৈ যাব পৰাটোহে আটাইতকৈ ডাঙৰ কথা এই প্ৰতিবেদনত আমি ক'ব খুজিছো ৰাজস্থানৰ টং জিলাৰ নেৱাইত অৱস্থিত কেএন মোদী বিশ্ববিদ্যালয়ত অধ্যয়নৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে কাৰ্বি আংলঙৰ আমাৰ এমুঠি কাৰ্বি ছাত্ৰৰ নিজৰ সৰু প্ৰয়াসৰে ৰাজস্থানৰ মাটিত নিজৰ নৃত্য সংস্কৃতিক প্ৰদৰ্শন কৰি কেনেকৈ বিশ্ববিদ্যালয়ৰ শিক্ষক অধ্যাপকসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰাজস্থানৰ ভিতৰত কেইবাখন লেখত ল'বলগীয়া বিশ্ববিদ্যালয়ৰ ভিতৰত কেএন মোদী বিশ্ববিদ্যালয় অন্যতম 41 জোৰা ভূমি ভাগত অৱস্থিত এই মনোমোহা আৰু গাম্ভীৰ্যপূৰ্ণ বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি আছে দেশ বিদেশী তথা ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু ছাত্ৰ ছাত্ৰী আছে আমাৰ কাৰ্বি আংলং জিলাৰ অনেক ছাত্ৰ তেওঁলোকে সুদূৰ ৰাজস্থানত অৱস্থিত এই বিশ্ববিদ্যালয়ত 19 ফেব্ৰুৱাৰীত 3 জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ উৎসৱত কাৰ্বি ছাত্ৰসকলেও নিজৰ পৰম্পৰাগত নৃত্য গীতক প্ৰদৰ্শন কৰি নিজৰ ঐতিহ্যক শ্ৰদ্ধাৰে সুঁৱৰিলে ছাত্ৰ ছাত্ৰীসকলে মিলি প্ৰদৰ্শন কৰিলে কাৰ্বিসকলৰ জনপ্ৰিয় নৃত্য সং কেদাম আৰু ৰাজস্থানৰ ভূমিত কাৰ্বিসকলৰ সাংস্কৃতিক ঐতিহ্যৰ বহনকাৰী জাম্বিলি আঠন নাথাকিলে কি হ'ল শিল্প সুলভ মনৰ এজন ছাত্ৰই আঁকি উলিয়ালে হুবহু এটা জাম্বিলি আঠন যেনিবা জাম্বিলি আঠন এটা তেওঁলোকৰ পিছফালে থিয় কৰি ৰাখি থোৱা হৈছে হয় এইদৰে দিনজোৰা কাৰ্যসূচীত এমুঠি ছাত্ৰ ছাত্ৰীসকলে কাৰ্বিসকলৰ পৰম্পৰা নৃত্যকে ৰাজস্থানৰ ভূমিত প্ৰদৰ্শন কৰি সক্ৰিয় কাৰ্বি সাংস্কৃতিক ৰাজস্থান ভূমিত ৰাজস্থানবাসীৰ আগত উপস্থাপন কৰিলে সন্মুখত দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষা এনে সময়তে বুকাজান CCI অধীনত থকা কেন্দ্ৰীয় বিদ্যালয়ত এটাৰ পিছত এটা অন্তহীন সমস্যাৰ যেন অন্তই নপৰিব অলপ দিনৰ আগতে বিদ্যালয়খনৰ 9 গৰাকী শিক্ষকক একেলগে বদলীকৰণ আৰু দীৰ্ঘদিন ধৰি অনাদায় হৈ আছে শিক্ষকসকলৰ মাহিলী দৰমহা এই ধৰণৰ কেইবাটাও সমস্যাৰে ভাৰাক্ৰান্ত বিদ্যালয়খনৰ ভিতৰখন বিদ্যালয়খনত এই ধৰণৰ জ্বলন্ত সমস্যাসমূহক লৈ শিক্ষকসকলে ইয়াৰ আগতে কেইবাবাৰো বাদ প্ৰতিবাদ কৰিলে যদিও তাৰ পৰা কৰ্তৃপক্ষৰ গাকে নলৰে পৰিৱৰ্তে একেলগে 9 গৰাকীকৈ শিক্ষকক অন্য বিদ্যালয়লৈ বদলীকৰণ কৰি দায়িত্ব সামৰিব বিচাৰিলে CCI অধীনত থকা এইখন বিদ্যালয়ৰ শিক্ষকসকলক বিগত 1986 চনত স্থানীয় ল'ৰা-ছোৱালীৰ লগতে CCI কৰ্মীসকলৰ ল'ৰা-ছোৱালীৰ শিক্ষাবিদ ভৱিষ্যতৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠা কৰা হৈছিল বুকাজান কেন্দ্ৰীয় বিদ্যালয় সদায় বিদ্যালয়খনৰ উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে প্ৰকল্পৰ অধীনৰ পৰা স্বাভাৱিক বিদ্যালয়সমূহৰ দৰে কাম কাজ চলাই নিব পৰা ব্যৱস্থা কৰিবলৈ দাবী তোলাৰ লগতে সুদীৰ্ঘ কেইবাটাও মাহে অনাদায় হৈ থকা মহিলী বেতন আদায় দিয়াৰ দাবী জনাই শিক্ষকসকলে আজি বুকাজান CCI সন্মুখৰ প্ৰাংগণত অৱস্থান ধৰ্মঘট পালন কৰে পশ্চিম কাৰ্বি আংলঙত যুৱতীৰ অপহৰণ বৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত টেংকেৰা লাংছত সংঘটিত হয় এই অপহৰণ কাণ্ড জিৰ তেৰনপি নামৰ 16 বছৰীয়া যুৱতীগৰাকীক যোৱা 16 ফেব্ৰুৱাৰীত সঞ্জীৱ উৰ্ফে শিবিত বিশ্বাসে অপহৰণ কৰি লৈ যায় জিৰ তেৰনপি নামৰ 16 বছৰীয়া যুৱতীগৰাকীক যোৱা 16 ফেব্ৰুৱাৰীত সঞ্জীৱ উৰ্ফে শিবিত বিশ্বাসে অপহৰণ কৰি লৈ যায় জিৰ এটৰ পিতৃৰ নাম সাৰ্থে তেৰন আৰু মাতৃৰ নাম কাদমৰং ফাৰ্পি পিতৃ সাৰ্থে জীয়ৰী জিৰ এটক অপহৰণ কৰা ইতিমধ্যে বিবাহিত সঞ্জীৱ উৰ্ফে শিবিত বিশ্বাসৰ বিৰুদ্ধে বৈঠালাংছ থানাত প্ৰাথমিক গোচৰ ৰুজু কৰি অনতি পলমে ধৃত সঞ্জীৱক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক অনুৰোধ জনাইছে যোৱা শুক্ৰবাৰে 16 তাৰিখে মোৰ ভুটীয়া ছোৱালী বা মোৰ ভাইৰ ছোৱালী শিবিত বিশ্বাসে ৰাতিৰ 11-12 মান পাছত সময়ত কিডনেপ কৰি লৈ গৈছে আজিলৈকে এই মোৰ ভুটীয়া ছোৱালী বা মোৰ ভাইৰ ছোৱালী আজিলৈকে আমি দেখা পোৱা নাই গতিকে আপোনালোকৰ থানাটোত এজাহাৰ দিয়া হৈছে থানাৰ পৰা যেতিয়া সোনকালে বা অতি শীঘ্ৰে আনিবৰ কাৰণে আমি থানাত জনাই দিছোঁ এয়া মোৰ ভাই আৰু মোৰ ভাই বোৱাৰী ছোৱালীটো 16 বছৰৰ ছোৱালী তাৰ নাম হ'ল জিৰেট তেৰনপি বৈঠালাংছৰ পৰা জাছন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here. An English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kazirangaenglishacademy.org or you can also email at the given address. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এবাৰ কাৰ্বি জাতীয় পৰম্পৰা তথা কলা সংস্কৃতি কৰ্ষণৰ খনি তাৰালাংছত সংযোজন হল কেইটামান সংস্কৃতি নে অপসংস্কৃতি বিজেপি চৰকাৰৰ চূড়ান্ত হিন্দুত্ববাদীৰ আগ্ৰাসনক কাৰ্বি আংলঙৰ চিৰ প্ৰচলিত কলা সংস্কৃতিয়ে স্বীকাৰ কৰিবলৈ বাধ্য হল নেকি এইদৰে একাংশ চিন্তাশীল তথা সচেতন ব্যক্তিসকলৰ মাজত চৰ্চা কৰিবলৈ ধৰিছে কাৰ্বি সকলৰ অতি প্ৰাচীন কালৰে পৰা অতি আদৰেৰে ৰক্ষা কৰি অহা চিৰ প্ৰচলিত ৰীতি তথা পৰম্পৰাত বৰ্তমান কেন্দ্ৰৰ পৰা ৰাজ্যলৈ তথা কাৰ্বি আংলং জিলা পৰিষদলৈকে বিজেপি দখলত থকা বিজেপি চৰকাৰে কাৰ্বি সকলৰ চিৰ প্ৰচলিত পৰম্পৰা বা ৰীতি নীতিক তুচ্ছ জ্ঞান কৰিলে নেকি উগ্ৰ হিন্দুত্ববাদীৰ ধ্যান ধাৰণাৰ ওচৰত সাংঘাতিক ধৰণে পিষ্ট হৈছে নেকি কাৰ্বি সকলৰ ঐতিহ্যপূৰ্ণ কলা সংস্কৃতিয়ে হয় এনে প্ৰশ্নই একাংশ সচেতন তথা চিন্তাশীল আৰু বিজ্ঞ মহলৰ মাজত এবাৰ 44তম কাৰ্বি যুৱ মহোৎসৱক কেন্দ্ৰ কৰি চলিছে চৰ্চা শক্তিৰ আৰাধক কাৰ্বিসকলে কিবা শুভ কাৰ্য আৰম্ভণি কৰাৰ আগে আগে নাৰিকল ভাঙি শুভ কাৰ্য আৰম্ভ নকৰে যদিও এইবাৰ কাৰ্বি পৰিষদৰ বিজেপি চৰকাৰে ঐতিহাসিক সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছত 44তম কাৰ্বি যুৱ মহোৎসৱ আৰম্ভণি কাৰ্যত এই পৰম্পৰাকে আৰম্ভ কৰিলে কাৰ্বিসকলৰ শ্ৰদ্ধাৰ কলা সংস্কৃতিৰ গুৰু ৰাংচিনা চাৰ্পৰ প্ৰতিমূৰ্তি আৰু ইয়াৰ চৌপাশ বিভিন্ন ৰং বিৰং আলোকেৰে সজ্জিত কৰি এক বিজতৰীয়া সংস্কৃতিক জাপি দিলে আৰু আন বছৰৰ দৰে সাংস্কৃতিক ক্ষেত্ৰৰ মাজমজিয়া এলেকাৰ পথৰ একাষত ডিফু নগৰ সমিতিৰ দ্বাৰা শৌচাগাৰ প্ৰসাৱগাৰৰ ব্যৱস্থা নকৰাত বিশেষকৈ প্ৰসাৱৰ গোন্ধৰে সাংস্কৃতিক কোনো ফালে দুৰ্গন্ধত যাব নোৱাৰা অৱস্থা হ'ল ইয়াৰ উপৰি অনুষ্ঠানৰ শুভাৰম্ভণিৰ দিনা কাৰ্বি জুতাং আছঙৰ কেন্দ্ৰীয় কমিটিৰ পতাকা উত্তোলন কৰিবলৈ গৈ হল অথন্তৰ পতাকা উলুতকৈ উত্তোলন তথা জুতাং আছঙৰ সভাপতিয়ে কৰিলে উত্তোলন মুঠতে এইবাৰ 44তম কাৰ্বি যুৱ মহোৎসৱ পৰম্পৰা তথা সংস্কৃতিৰ ৰক্ষা কম আৰু উগ্ৰ হিন্দুত্ববাদীক আদৰণি হল বেছি এয়া কেৱল আমাৰ কথাই নহয় জিলাখনৰ বহু জ্যেষ্ঠ আৰু চিন্তাশীল ব্যক্তিৰ অভিমত
জেৰি কেন্ডেঙৰ পৰা স্বাস্থ্য খণ্ডৰ অধীনৰ ভিতৰুৱা অঞ্চলসমূহলৈ যাবলৈ আজি কুপতি নাই কোনো সুচল পথ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ হাজাৰ হাজাৰ আঁচনিৰ ভিতৰতো অন্তৰ্ভুক্তি নোহোৱা এই অঞ্চলৰ গয়া ৰাইজে ভগাচিকা পথেৰে গাঁৱলৈ বা গাঁৱৰ পৰা জেৰি কেন্ডেঙলৈ কেনেকৈ চৰম দুখজনক অৱস্থাৰে বিভিন্ন প্ৰয়োজনত অহা যোৱা কৰে চা অহক আমাৰ কাট নিউজৰ সাংবাদিকে যুগুতাই অনা এই বিশেষ ৰিপৰ্ট পশ্চিম কাৰ্বি আংলঙৰ পৰা জেৰি কেন্ডেং 15 কিলোমিটাৰ পথ অতিক্ৰম কৰি ভগাচিকা পথেৰে অহা যোৱা কৰে শ্বপিং মুজেন মলেন আদি 6খনকৈ গাঁৱৰ প্ৰায় 4 শতাধিক গয়া ৰাইজে এই দৃশ্য চাওক এই ধৰণে আজি বছৰ বছৰ ধৰি গয়া ৰাইজে বজাৰৰ সমাৰৰ প্ৰয়োজনীয়তাত বা বেমাৰ আজাৰৰ সময়ত জৰুৰীকালীন অৱস্থাত এইদৰে ভীষণ অসুবিধাৰ মাজেৰে অহা যোৱা কৰে স্কুললৈ কণ কণ ছাত্ৰ ছাত্ৰীসকল এই শোচনীয় আৰু ভগাচিকা পথেৰে অহা যোৱা কৰে জেৰি কেন্ডেং প্ৰাথমিক স্বাস্থ্য উন্নয়ন খণ্ডৰ অধীনত থকা উমখেৰমি উপস্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীসকলে প্ৰয়োজন সাপেক্ষে চিটা বেজী পলিঅ' আদি দিবলৈ যাবলৈ হ'লেও এইদৰে বিপদজনক অৱস্থাতে আহিবলগীয়া হয় আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত অধিকাংশ সচেতন গয়া ৰাইজে ব্যক্ত কৰে যে ৰাজনৈতিক দলৰ নেতাসকলে বিধানসভা বা জিলা পৰিষদ প্ৰতিটো নিৰ্বাচনতে গাঁও কেইখনৰ গয়া ৰাইজক চৰকাৰৰ ভিন ভিন আঁচনি প্ৰদান কৰি পথ দলং শিক্ষা উন্নয়নৰ বাবে কাৰ্য কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত সকলো হৈ পৰে ফুটুকাৰ ফেন সেয়েহে এওঁলোকে অধিক একো চৰকাৰৰ পৰা আশা নকৰিলেও পথটিৰ মেৰামতিৰ লগতে পথৰ ভগাচিকা অংশসমূহত একোটাকৈ মজবুত কালভাৰ্ট সাজি দিয়াৰ অনুৰোধ কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত শাসনাধীষ্ঠ বিজেপি চৰকাৰক সদৌ অসম সাংবাদিক সন্থাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ দ্বিতীয় সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ ডংকামুকাম স্থিত জলসিঞ্চন বিভাগৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত হয় অধিৱেশনৰ মুকলি সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ নতুন পূৰ্ণাংগ সমিতি গঠন কৰা হয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পংকজ কুমাৰ নাথ বিত্ত সম্পাদক মিণ্টু কুমাৰ হেমব্ৰম নগাঁও প্ৰেছ ক্লাব সম্পাদক চন্দ্ৰজ্যোতি বৰা খুজাই প্ৰেছ ক্লাব সম্পাদক প্ৰণৱ শৰ্মা আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন তেৰণ পৈঠালাংছৰ পৰা জচন ইংহিৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ